ইমানকেইজন বিদেশী ছাত্ৰ-ছাত্ৰী একেখন মঞ্চতে ক'ত আৰু কেনেকৈ নৃত্য উপভোগ কৰি আছে ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোক সকলোৱে গম পাব। নমস্কাৰ, মই পূজা, ক্ৰিয়েটিভ ৱৰ্ল্ড বাই পূজা চেনেলটিৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই যে দেখিছে এই অৰ্ডাৰখিনি, এই অৰ্ডাৰটি কিছু পুৰণা আছিলে। গুৱাহাটীৰ পৰা সীতাৰাণী হাজৰিকা বাইদেউৰ তেওঁৰ ষ্টুডেণ্টখিনিৰ পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁ মোক এই অৰ্ডাৰটো দিছিলে আৰু যিটো প্ৰগ্ৰেমৰ কাৰণে দিছিলে, কলাক্ষেত্ৰত আছিলে প্ৰগ্ৰেমটো, সেইটো আছিলে ইউনেক্স ছানৰাইজ ৱৰ্ল্ড বেডমিণ্টন চেম্পিয়নশ্বিপ, যিটো 17 বছৰ পিছত আমাৰ ভাৰতবৰ্ষত হৈছে। লাষ্ট হৈছিলে 2008 চনত দিল্লীত, আৰু এইবাৰ আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা যে এইটো অসমত হৈছিলে আৰু অসমীয়া কালচাৰবোৰ তেওঁলোকৰ আগত প্ৰদৰ্শন কৰিবলৈ এই গোটেই প্ৰগ্ৰেমৰ ভাৰ দিছিলে ৰঞ্জিত গগৈ ছাৰক, আৰু তাৰে এটা পাৰ্ট হ'লোঁ মই। মোক এই জুৱেলাৰীখিনি বনাবলৈ দিছে আৰু মোৰ কাৰণে খুব সৌভাগ্যৰ কথা। আৰু এই গোটেইখিনি 13ডাল চিটিপটি মই ৰেডি কৰি কলাক্ষেত্ৰত নিজে গৈ দি থৈ আহিছোঁ। আৰু ফাৰ্ষ্টত গৈয়ে দেখা পাওঁ যে তাত ৰঞ্জিত ছাৰে ফাইনেল ষ্টেজ ৰিহাৰ্চেল কৰাই আছে। প্ৰথমতেই ভূপেন হাজৰিকাদেৱ আৰু আমাৰ মৰমৰ জুবিন দাৰ ট্ৰিবিউট জনোৱা হৈছিলে, আৰু ইয়াত পংকজিন্তি দাৰো গ্ৰুপ আছিলে। এই প্ৰতিযোগিতাখনক মুঠ 38টা দেশে অংশগ্ৰহণ কৰিছিল, আৰু এইখন যে আমাৰ অসমত হৈছে আৰু আমাৰ অসমীয়া সংস্কৃতি দেখুৱাবলৈ পাইছোঁ, বহুত গৌৰৱবোধ